খুলুমবাই নমস্কাৰ এগেইন ৱেলকাম টু দি শ্ব' ষ্টাৰ্টআপ প্লাছ শ্ব'ৰ আমি সকলোৱে জানো এই শ্ব'টো এটা ইউনিক কাইণ্ড অফ শ্ব' হয় যিটো আমি বড়োলেণ্ড পাব্লিক চেনেলত এভৰি ছেটাৰডে আমি টেলিকাষ্ট কৰি আছোঁ যিমান আমি এতিয়ালৈকে যিমান শ্ব' আমি এতিয়ালৈকে টেলিকাষ্ট কৰা গৈছে তাতে আমি বিশেষ বস্তু বিশেষ আইডিয়া নতুন টেকন'লজি বস্তু আমি গম পাইছোঁ এণ্ড দি ছাৰ্ভিচেছ যিবিলাক বস্তু ধৰক আমাৰ টেলেণ্ট আইডিয়াছ থকা মানুহবিলাক আমাৰ ইয়াতে আছে সেই মানুহবিলাকৰ ব্যক্তিত্ব বা তেখেতৰ আইডিয়াবিলাকক আমি জনসমাজত তেখেতক পৰিচিত কৰি দিয়াই আমাৰ এই ষ্টাৰ্টআপ প্লাছ শ্ব'ৰ মেইন আপোনাৰ উদ্দেশ্য হয় মই প্ৰাণেশ দেৱনাথ ষ্টাৰ্টআপ প্লাছ শ্ব'ত আজিৰ এই সংখ্যাত আপোনালোকক সকলোকে মই আমন্ত্ৰণ জনাইছোঁ স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই শ্ব'ত বিশেষ এজন ব্যক্তিত্বক আমি এই শ্ব'ত আমি ইনভাইট কৰিছোঁ তেখেত আমাৰ কোকৰাঝাৰ চহৰৰ এজন ৰিনাউণ্ড সুপৰিচিত এজন ডেণ্টিষ্ট হয় ডক্টৰ হয় তেখেতৰ নাম হ'ল ডক্টৰ প্ৰদীশ্বৰ দৈমাৰী ডাঙৰীয়া ছাৰ তেখেতে আজি আমাৰ মাজত আহি পাইছে আৰু তেখেতে আমি জানো তেখেত মাল্টি টেলেণ্টেড এজন পাৰ্চনেলিটি হয় নট অনলি তেখেতৰ কামটো প্ৰফেশ্যন ইজ মানে ওৱান অফ দি ৰিনাউণ্ড ডক্টৰ্ছ ডেণ্টিষ্ট ইন কোকৰাঝাৰ টাউন ইভেন ক'ব পাৰোঁ BTC ক'ব পাৰোঁ এলং উইথ তেখেতৰ বহুত ষ্ট্ৰাগলছ বহুত ধৰণৰ তেখেতৰ কেপাচিটি টেলেণ্ট আছে সেইটো বিষয়ে আমি আলোচনা কৰিম তো ছাৰ আজিৰ আমাৰ এই ষ্টাৰ্টআপ প্লাছ শ্ব'ত আমি আপোনাক মানে অহাৰ কাৰণে বিশেষ ধন্যবাদ জনাইছোঁ তো তেখেত প্ৰদীশ্বৰ দৈমাৰী ডাঙৰীয়া ছাৰ খুলুমবাই নমস্কাৰ ধন্যবাদ আমন্ত্ৰণ কৰি অনাৰ কাৰণে থেংক ইউ ছাৰ চ' আপোনালোকে চবে দেখিয়ে গম পাইছে যে ডক্টৰ ইজ ভেৰি ৰিনাউণ্ড ফেচ তেখেতে ছ'চিয়েল মিডিয়াতো বহুত এক্টিভলি পাৰ্টিচিপেট কৰে এক্টিভলি তেখেতৰ পাৰ্টিচিপেশ্যন আছে তো ছাৰ আজি আমাৰ শ্ব'ত অহাৰ কাৰণে বিশেষ ধন্যবাদ জনাইছোঁ ছাৰ আপোনাক চ' ষ্টাৰ্টআপ প্লাছ শ্ব'ত আপুনি দেখিছে যে আমি অলপ বেলেগ ধৰণৰ আমাৰ প্ৰচেষ্টা আমি লৈছোঁ ইয়াতে আমাৰ ইয়াৰে টেলেণ্ট ইয়াৰে আমাৰ যিবিলাক মানে আনন'ন টেলেণ্টবিলাক যিবিলাক আমি গম নাপাওঁ আমি সেইটো জনসমাজত তুলি ধৰাটোৱে আমাৰ এই শ্ব'ৰ মেইন উদ্দেশ্য হয় ছাৰ তো ছাৰ ইউ আৰ বিং এ ভেৰি টেলেণ্টেড ডক্টৰ আপোনাৰ তাতে আমাক কয় যে ডক্টৰ দৈমাৰী ছাৰক যদি আমি এপইণ্টমেণ্ট ল'ব লাগে 2-3 দিন ৰখিব লগা হয় বাট সেইটো বিষয়ে আমি জানিম ছাৰ তো বিফ'ৰ গোয়িং টু ডেট লাইন মই আপোনাক সুধিম ছাৰ যে আপুনি এজ এ ডক্টৰ ডেণ্টিষ্ট আপুনি নিজকে যেনেকৈ ইষ্টাব্লিছ কৰিছে আমাৰ এই টাউনত লাষ্ট 10-15 ইয়াৰ্ছত তো সেই যে যাত্ৰা এই যে ষ্ট্ৰাগল বা এই যে আপুনি এটা আৰম্ভণি সেইটো বিষয়ে আপোনাৰ অভিজ্ঞতা কি হয় ছাৰ মই 15 ইয়াৰ্ছ মানে নহয় মই 18 ইয়াৰ্ছ প্লাছ হ'ল হয় ছাৰ 18 ইয়াৰ্ছ হ'ল তাৰ আগতে মই গুৱাহাটীত আছিলোঁ গুৱাহাটীত 1 বছৰ তাতে আছিলোঁ হয় তাৰপিছত মই 2005ত আহিলোঁ ইয়াতে মাৰ্চ মাহত একজেক্টলি মাৰ্চ মাহত 18 ইয়াৰ্ছ হ'ল প্ৰথমে মোৰ কোকৰাঝাৰ অহাৰ কোনো উদ্দেশ্য বা তেনেকুৱা প্লেনিং নাছিলে হয় কিন্তু মই বহুত কেইজন পেচেণ্ট হয় ইয়াৰ আপোনালোকৰ কোকৰাঝাৰৰ পৰা গুৱাহাটীত মানে পাইছিলোঁ তেওঁলোকে মোক ৰিকুৱেষ্ট কৰিলে কি আমাৰ কোকৰাঝাৰত তেনেকুৱা মানে ডেণ্টেল চাৰ্জন নাই মানে এইটো সময়ত নাছিলে হয় তাৰপিছত তাৰ কাৰণে আপুনি যদি পাৰে অলপমান ৰাইজৰ সহায় হ'ব আপুনি যদি আহে তেতিয়া মই এইটো মাইণ্ডটো অলপমান চেঞ্জ হ'ল অভিয়াছলি নিজৰ জাগা হিচাপে মই গুৱাহাটীত কনচেনট্ৰেট কৰি থকাতকৈ অলপমান ফেৰিত আহি পালে মানে মই হেৰিটো ষ্টাৰ্ট কৰিম বুলি তাতে বাই দ্য মিন টাইম মই চাকৰিৰ কাৰণে এপ্লাই কৰিলোঁ এপ্লাই কৰিছোঁ তাৰপিছত মোৰ এপইণ্টমেণ্ট হৈ গ'ল চিভিল হস্পিটেলত এনে দতমাত হৈছিলে দতমাৰ পৰা মোক ডেপুটেশ্যনত আনি পেলাই চিভিল হস্পিটেলত মানে এটাচমেণ্টত দি দিলে তাৰপিছত তাৰ পৰাই মই জাৰ্ণিটো আৰম্ভ কোকৰাঝাৰত হয় ছাৰ চ' ইণ্ডিয়া 2005 পৰা আপোনাৰ মাৰ্চৰ পৰা কনষ্টেণ্টলি আমি কোকৰাঝাৰতে আছে তো ছাৰ এজ এ ডেণ্টিষ্ট মানে ধৰক আপুনি যিটো ক'ৰ পৰা আপুনি আপোনাৰ ডিগ্ৰীটো আপুনি লৈছে কোনটো ইউনিভাৰ্চিটিৰ পৰা কোন মেডিকেল কলেজৰ পৰা আপোনাৰ ডিগ্ৰী আছিলে এইটো হ'ল আপোনাৰ আঞ্চলিক দন্ত মানে চিকিৎসা মহাবিদ্যালয় মানে ৰিজনেল ডেণ্টেল কলেজ বুলি কয় এইটো গুৱাহাটীত আছে আমাৰ নৰ্থ ইষ্টত অকল এটাই মানে আমাৰ ডেণ্টেল কলেজ আছে এইটো 1982ত ইষ্টাব্লিছ হৈছিলে এইটো একজেক্টলি মেডিকেল কলেজৰ লগত আপোনাৰ কোনো হেৰি নাই সেইটো মানে নিয়াৰ দ্য ভাঙাগড় মানে GMCৰ ওচৰতে ভাঙাগড় হস্পিটেল যিটো আছে তাৰ এডজাচেণ্ট মানে হেৰিতে আই ডিপাৰ্টমেণ্টৰ ওচৰতে এইটো মানে ছেপাৰেট কলেজ এইটো মই তাৰ পৰা কৰিছিলোঁ ডিগ্ৰীটো হয় ছাৰ তো ছাৰ এতিয়ালৈকে ধৰক যিমান আপুনি ছাৰ্ভিচেছ দি আছে ধৰক হয়
তো এইটোত এটা আমি আহিম নেক্সট আপোনাৰ মানে আপুনি যিটো BDS মানে বেচেলৰ অফ ডেণ্টেল চাৰ্জাৰী আপুনি যিটো কৰিছে সেইটো লোৱাৰ মূল উদ্দেশ্য কি আছিলে বা সেইটোৰ কাৰণে আপুনি কি ধৰণৰ প্ৰিপাৰেশ্যন লৈছিলে কাৰণ আমি ষ্টাৰ্টআপ প্লাছৰ আমাৰ উদ্দেশ্য থাকে মানে আমাৰ উঠি অহা সমাজক বা আমাৰ ল'ৰা ছোৱালীবিলাকক যে কেনেধৰণে আমি এই ধৰণৰ কেৰিয়াৰবিলাক কিয় চুজ কৰিব লাগে কি ধৰণৰ প্ৰিপাৰেশ্যন লাগিব সেইবিলাক আমি এটা আমাৰ উদ্দেশ্য থাকে সেইকাৰণে সুধি আছোঁ ছাৰ যে আপুনি যেনেকৈ ধৰক BDSৰ আপ 2005ৰ আগৰ কথা কৈ আছোঁ তো সেইটো তেতিয়া অলপ ষ্ট্ৰাগল বেছি আছিলে অলপ মানুহৰ এৱাৰনেছো কম আছিলে তো এতিয়া যেতিয়া এৱাৰনেছ বেছি আছে তো সেইটো হিচাপে যদি আপুনি উঠি আহিছে সেইটো আপোনাৰ ধৰক কি ধৰণৰ ষ্ট্ৰাগল আছিলে বা কি মনোবৃত্তি লৈ আমি BDS কৰিম বুলি ভাবিলে আৰু স্কোপ আছিলে ধৰক সেইটো সময়ত আপুনি তো হোৱাই ইউ হেভ চুজেন দি BDS বা আপনি ডেন্টিস্ট হ'বলৈ কিয় ভাবিলে স্যার প্ৰথমতে একচুয়ালি এইটো সময়ত আমাৰ না ইন্টাৰনেট না মোবাইল ফোন না গাইডেন্স এনেকুৱা নাছিল আমি মানে কি হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰাৰ পিছত মই মানে লগৰ কেইটা এইটো মেডিকেল ফৰ্ম ফিলআপ এইটো ইঞ্জিনিয়াৰিং ফৰ্ম ফিলআপ এনেকৈ মানে থাকে হৈ যায় সবে জাপাজাপিকে মানে মানে এপ্লিকেশন হেৰি কৰে ময়ো এওঁলোকৰ লগতহে লগে লগে গৈ পালে মানে মেডিকেলৰ কাৰণে এন্ট্ৰেন্সৰ কাৰণে হেৰি কৰিছিলোঁ এপ্লাই কৰিছিলোঁ BDS লোৱাৰ মোৰ কোনো হেৰি নাছিল তেতিয়ালৈকে মই BDSটো গমেই নাপাইছিলোঁ BDS বুলি এটা কোৰ্চ আছে তেতিয়াহ'লে মোৰ কোনো গাইডেন্স নাছিল গম পোৱা নাছিলোঁ তাৰপিছত এন্ট্ৰেন্সটো দিয়াৰ পিছত যেতিয়া মই মানে সিলেক্ট হ'ল আপোনাৰ ST কেটাগৰীত লাষ্টত মই টেলেণ্টেড নহয় কিন্তু মানে লাষ্টত সিলেকশ্যন লাষ্ট মানে আপোনাৰ MBBSৰ লাষ্ট সিট 32 নম্বৰৰ আচ্ছা 32 নম্বৰৰ মোৰ সিলেকশ্যন হ'ল সিলেকশ্যন হ'লে সেইটো মই এই হিচাপত মই MBBS পাওঁ শিলচৰত তাৰপিছত কাউন্সিলিঙত যেতিয়া মই সোমাওঁ তেতিয়া আমাৰ প্ৰিন্সিপাল আছিল PD বৰা ছাৰ ৰিজনেল ডেণ্টেল কলেজত মানুহকেইটা কি হয় ষ্টুডেণ্ট কেইটা সবেই মানে অপশ্যনটো দিয়ে আপোনাৰ মেডিকেলৰ কাৰণে MBBSৰ কাৰণে এইটো সময়ত MBBS ডক্টৰ খুবেই ক্ৰাইচিছ আৰু বহুত পপুলাৰ আছিল এটা প্ৰফেশ্যন মানে মেডিকেল ডক্টৰ বুলি ক'লে মানে সন্মানীয় এটা ক্ৰাইটেৰিয়া এটা গাঁও অঞ্চলত আমিতো যিটো গাঁও অঞ্চলৰ পৰা আহিছোঁ যেতিয়া মানুহকেইটা কৈ মোৰ আগে যোৱাকেইটা আছে মই MBBS নাপালে লাগিলে ৱেইটিঙত থাকিম ডেণ্টেল নলওঁ MBBS নাপালে ৱেইটিঙত থাকিম ডেণ্টেল নলওঁ তেনেকুৱা চবৰ মুখে সেইটো কথাই শুনো তাৰপিছত প্ৰিন্সিপালজনে মোক সুধিলে তুমি MBBS ল'বা না BDS পঢ়িবা তাৰপিছত মোক ক'লে কি তোমাৰ BDS যদি লয় গুৱাহাটীত পঢ়িব পাবা আৰু যদি MBBS লয় তুমি শিলচৰ মেডিকেল কলেজ যাব লাগে তাৰপিছত মই ঘৰৰ যিহেতু ডাঙৰ ল'ৰা আৰু মোক লাগে মানে জলদি ইষ্টাব্লিছ হোৱা যিমান সোনকালে পাৰে পঢ়া শুনা শেষ কৰি পেলাই কিবা এটা ইষ্টাব্লিছ কৰিব পাৰাকে তাৰপিছত তেওঁ ক'লে কি সেইটো এটা স্পেচিয়েলিষ্ট ব্ৰাঞ্চ হয় মানে BDS ইটসেলফ ইজ এ স্পেচিয়েলাইজড ব্ৰাঞ্চ তুমি MBBS কৰাৰ পিছত মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে এন্ট্ৰেন্স দিব লাগিব এগেইন মাষ্টাৰ ডিগ্ৰী কৰিব বহুতখিনি পঢ়া সময়ত আপোনাৰ টাইম গুচি যায় তাৰপিছত মোৰ মাইণ্ডত কিবা এটা ক্লিক কৰিলে যদি ইষ্টাব্লিছে হ'ব লাগে মানুহটো আৰু ইমানখিনি হেৰি নালাগে তাৰপিছত মই ছাৰক লগে লগে ছাৰ মই BDS পঢ়িম ছাৰে বহুতখিনি ইম্প্ৰেছ হ'ল মোৰ মানে সেই কথাষাৰৰ পৰা তাৰপিছত এওঁ মানে লগে লগে এলটমেণ্ট দিলে কি BDS ল'ব বুলি এলটমেণ্ট দিয়াৰ পিছত মই যেতিয়াৰ পৰা এডমিশ্যন লৈছোঁ তেতিয়াৰ পৰা ছাৰে মানে কনষ্টেণ্ট মোক মানে খবৰ কাটি সুধি থাকে যে কেনেকুৱা লাগিছে পঢ়ি প্ৰথমতেতো পঢ়ি আপোনাক একদম মজা নালাগে ফাৰ্ষ্ট ইয়াৰত আপোনাক মানে শুকান মানে কোনো মেডিকেল চায়েন্সৰ লগত তেনেকুৱা লিংক নাথাকা নিচিনা আমাৰ প্ৰেক্টিকেল কেইটা আৰু কি এনে ন ডাউট ফিজিঅ'লজি বায়'কেমিষ্ট্ৰি যিটো MBBS পঢ়ে আমি একেলগে পঢ়োঁ ফাৰ্মাকলজি একেলগে পঢ়োঁ কিন্তু হ'লেও মানে যেতিয়া ডেণ্টেল কলেজত যাওঁ মানে ডেণ্টেল মেটেৰিয়েলছৰ ওপৰত পঢ়িব লগা হয় তেতিয়াহ'লে আপোনাৰ মানে কি এটা প্ৰফেশ্যনত সোমালোঁ এনেকৈ ফিল হয় তাৰপিছত আপোনাৰ যেতিয়া ছেকেণ্ড ইয়াৰ পাৰ হয় থাৰ্ড ইয়াৰ যেতিয়া সোমায় তেতিয়া মেডিচিন চাৰ্জাৰী আপোনাৰ হেৰি ছাবজেক্টটো পোৱা যায় লগতে আপোনাৰ মানে আমাৰ ক্লিনিকেল সাবজেক্টটো আৰম্ভ হয় থাৰ্ড ইয়াৰ পৰা তেতিয়াৰ পৰাহে ইণ্টাৰেষ্টটো লাগে মানে এইটোৰ পৰা মোৰ মানে মনটো বহি গৈছে ইয়েছ মই মানে এই BDSটো পঢ়ি পেলাই ভালে কৰিছোঁ তো স্যার এজ এ কেরিয়ার যদি যেহেতু আপনি যে কলেজে আপনি এনেকৈ BDS আপনি সিলেক্ট কৰিলে এজ এ কেরিয়ার অপশন তো স্যার আজি ডেটত মানে আজি যেটো আমাৰ মানে বৰ্তমান যে সিচুৱেশ্যন চলি আছে ধৰক আজি BDSৰো বহুত কম্পিটিশ্যন এটা আছে ধৰক আপনি এনেকৈ অপশন বিচাৰি হ'ব গ'লে নহয় কম্পিটিশ্যনে আছে ধৰক পাব গ'লে কিন্তু কথা হ'ল কি যে MBBSৰ কিন্তু আজি ডেটত এটা কম্পিটিশ্যন আছে এণ্ড আফটাৰ কমপ্লিশ্যন অফ MBBS ধৰক আৰু বিভিন্ন ধৰণৰ মাষ্টাৰ ডিগ্ৰী কৰিব লগা হয় সেইটো ক্ষেত্ৰতো আপুনি এটা কম্পিটিশ্যন আছে চ' দেৰ ইজ এ মাছ এটা কম্পিটিশ্যন এটা চলি আছে ইন দি প্ৰফেশ্যন অফ মেডিকেলছ ক'ব গ'লে আপুনি
তো স্যার এজ এ বিডিএছ মানে আমাৰ যদি প্ৰফেশ্যন হিচাপে কোনোবা ল'ব বিচাৰিছে আমি চাকৰি পাব নাপাব সেইটো মই কোৱা নাই বিডিএছ লৈছোঁ আফটাৰ ডেট যিটো মোৰ ছাৰ্ভিচ বা মই যিটো প্ৰফেশ্যন মই ল'ম বা হ'ব মোৰ সেইটো কি ধৰণৰ এটা ফিউচাৰ বা কি ধৰণৰ এটা প্ৰেজেণ্ট চিটুৱেশ্যন আপুনি ভাবে যে ইন কামিং ইয়াৰ্ছ আৰু বৰ্তমান চিটুৱেশ্যনত বিডিএছ বা ডেণ্টিষ্ট বা ডেণ্টেল যিটো চাৰ্জন বা এই যিটো প্ৰফেশ্যন আছে সেইটো কি ধৰণৰ চিটুৱেশ্যন হ'ব পাৰে বা আপুনি কি ভাবে যে আজিৰ ডেটত বা ইন ফিউচাৰ কি ধৰণৰ কেৰিয়াৰ অপশ্যন হ'ব পাৰে এটা ল'ৰা ছোৱালীৰ কাৰণে এতিয়াতো দেখা গৈছে আমাৰ আগতে ডেণ্টেলৰ প্ৰতি ইমান এৱাৰনেছ নাছিলে আৰু ডেণ্টেলৰ প্ৰতি এৱাৰনেছ নাথাকাৰ কাৰণে মানুহকেইটা মৰলেছ মানে ৱৰ্ল্ডৰ 50% পপুলেশ্যন ইজ হেভিং এ ডেণ্টেল প্ৰব্লেম সেইটো হিচাপত আপোনাৰ বিডিএছ প্ৰফেশ্যনটো এনেকুৱা এটা প্ৰফেশ্যন মানে যিটো হাতে কামে য'ত আপুনি মানে কামো বিচাৰি পাব য'ত আপুনি কামাইও কৰিব য'ত আপুনি মানে 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 পেচেণ্ট যিমানখিনি লাগে আপুনি পেচেণ্টক পাব খালি এটা দৰকাৰ হয় কিন্তু আপগ্ৰেডেশ্যন নিজকে মানে নতুন টেকন'লজিৰ লগত নতুন নতুন যিটো ইন'ভেটিভ হেৰি থাকে প্ৰগ্ৰাম থাকে ইন'ভেটিভ মেচিনাৰী থাকে ডায়েগনষ্টিক টুলছ থাকে ট্ৰিটমেণ্ট অপশ্যন থাকে এইটোৰ লগত নিজকে আপগ্ৰেডেশ্যন সদায় কৰি যাব লাগে এইটো যদি আপগ্ৰেডেশ্যন কৰি যাব লাগে তেতিয়া কৰিব পাৰে তেতিয়াহ'লে দেয়াৰ ইজ ন' কম্পিটিশ্যন কাৰণ আপুনি যেতিয়া কাম জানে কাৰো লগত আপুনি কম্পিটিশ্যন কৰিব লগা নাই আপুনি পেচেণ্টত আপনি নিজে ডায়াগনোজ কৰিব কি ট্ৰিটমেণ্ট লাগিব কি ট্ৰিটমেণ্ট নালাগিব আপুনি নিজে জানিব তাৰমানে আমাৰ এটা কথা কি হ'ল আপোনাৰ হোৱাট এভাৰ মানে যি বস্তু আপোনাৰ ব্ৰেইনত আছে সেইটোহে চকুৱে দেখা পায় বোলে তাৰমানে যদি আপোনাৰ ট্ৰেইনিং বা আপোনাৰ ইনোভেটিভ আইডিয়াটোৰ প্ৰতি আপোনাৰ আপগ্ৰেডেশ্যন আপোনাৰ নাথাকে তেনেহ'লে আপুনি অকল সেই 32টা দাঁতে দেখা পাব মানুহৰ মুখত তাৰপিছত সেই যিখিনি এছ'চিয়েটেড তাৰ লগত যিটো লিংক থাকে এছ'চিয়েটেড মানে ফিউচাৰ মানে কিবা এটা প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে তেনেকুৱাটো মানে অপশ্যন আপুনি ক্ৰিয়েট মানে ধৰিব নোৱাৰে মই বহুতখিনি বিডিএছ যিকেইটা অলৰেডি পঢ়ি আছে মানে এওঁলোকক সেইটো ক'ব বিচাৰোঁ মানে দেয়াৰ ইজ এ হিউজ স্ক'প মানে কোনো প্ৰফেশ্যনটো লৈ পেলাই কোনো চিন্তা কৰিব লগাই নাই আচ্ছা সেই বস্তুটো মানে ইকুৱেলি মেডিকেল যেতিয়া আপুনি চিলেকশ্যন কৰিব যে MBBS হওক সেইটোৰ লগত আপুনি বিডিএছ ইকুৱেলি ইম্পৰ্টেঞ্চ এতিয়াও আছে ফিউচাৰতো আহি আছে হয় আৰু আজিৰ ডেটত দেখা যায় কি মানুহৰ কনচিয়াছ হৈছে এবাউট দি মানে যিটো ডেণ্টেল প্ৰব্লেম মানুহ বাঢ়িছে তাৰ লগে লগে মানুহবিলাকৰ এটা কনচিয়াছনেছো আহিছে যিটো ট্ৰিটমেণ্ট বা যি ধৰণৰ যত্ন ল'ব লগা হয় চ' ডক্টৰৰ মানে ছাজেশ্যন ল'ব লগা সেইটো ভিৰ এটা আছে যিটো দেখা যায় আপুনি এটা আপোনালোকৰ এটা থাকিব যিটো এছ'চিয়েশ্যন আপুনি ৰিলেটেড আছে ত' এভৰিবডি ইজ আৰ্নিং ভেৰি গুড ধৰক পাই আছে হয় আৰু যিটো আমাৰ ধৰক অসমৰ মেক্সিমামটো গাঁও এলেকাই ক'ব লাগিব কোকৰাঝাৰ ইটছেল্ফ যে ধৰক সৰু এটা টাউন আছে তাতো আমাৰ ধৰক ডেণ্টিষ্ট ভাল কেইজনমান আমাৰ অলৰেডি ভাল কাম কৰি আছে এল'পেথ ইউ আৰ অলছ' বিং খুব ভাল আপোনাৰ স্ক'প আছে ত' ডেট মিনছ কি যে এটা স্ক'প উঠি অহা আমাৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল কেৰিয়াৰ অপশ্যন আপোনাৰ বিডিএছ বা ডেণ্টেল চাৰ্জন হিচাপে ল'ব পৰাৰ সুযোগ এতিয়াও ভাল অপশ্যন হিচাপে ল'ব পাৰে ফিউচাৰতো থাকিব মই সেইটো কাৰণে কওঁ কি আগতে আমাৰ যিটো ডেণ্টেল ট্ৰিটমেণ্ট হৈছিল এতিয়াও যিটো ষ্টিল দেয়াৰ ইজ টু মানে আপোনাৰ দুটা কেটেগৰীৰ হয় এটা হৈছে নিড বেছ মানে যিটো অতি বেছিক নিড মানে প্ৰয়োজন আপোনাৰ দাঁতৰ বিষ হৈছে আপোনাৰ দাঁতৰ আলুৰ পৰা তেজ ওলাইছে আলু ফুলিছে যিটো মানে আপুনি ডক্টৰ তাত নগ'লেই নহয় সেইটোত আপোনাৰ এটা কেটেগৰী আছে যাৰ একো প্ৰব্লেম নাই ন' ডাউট কিন্তু হি ৱান্টছ টু লুক better. He wants to look মানে handsome, she wants to look beauty. These are all concerned মানে আপোনাৰ ডেণ্টিষ্ট্ৰিৰ লগতে ৰিলেটেড হয় এইটো কয় আপোনাৰ ওৱান বেষ্ট ডেণ্টিষ্ট্ৰি এতিয়া ওৱান বেষ্ট ডেণ্টিষ্ট্ৰিত আপোনাৰ বহুতখিনি স্ক'প আছে লাক্সাৰী বেছ ক'ব পাৰে ওৱান বেষ্ট ডেণ্টিষ্ট্ৰি যিটো মানুহে বিচাৰে কি মই অলপমান মানে হেৰিটো মোৰ স্মাইলটো অলপমান ইম্প্ৰুভ কৰিম বা মানে দেয়াৰ ইজ এ লটছ অফ স্ক'প ডিজিটেল স্মাইল ডিজাইনিং বুলি আমাৰ এটা কোৰ্চ থাকে তাৰমানে মানুহৰ মুখৰ যিটো ষ্ট্ৰাকচাৰ আপোনাৰ অভেল থাকে ৰাউণ্ড থাকে এইটো বস্তুত মানে ফেচৰ হেৰিৰ লগত মিলাই ল'ব পাৰে ষ্ট্ৰাকচাৰৰ লগত আপোনাৰ দাঁতৰ চাইজ দাঁতৰ যিমানখিনি এক্সপ'জাৰ হ'ব লাগে মানে হাঁহিলে কথা পাতিলে এই বস্তুটো প্ৰপৰ্চনেট কৰিব পাৰে তো আপুনি যেটা আগতে কৈছে যে আপনি টেকনলজিৰ লগত সদায় আপোনাৰ আপগ্ৰেডেশ্যন তো স্যাৰ এতিয়ালৈকে ধৰক আপুনি যিমান ট্ৰিটমেণ্ট কৰিছে কোকৰাঝাৰ যে স্মল চিটি হ'লেও ধৰক এতিয়া ভাল এটা মানে ভাল এটা এনভাইৰনমেণ্ট অলৰেডি ক্ৰিয়েট হৈছে বা এটা ভাল এটা মানে পপুলেশ্যন এটা আছে যিটো নেকি আপোনাৰ কাৰণে ভাল ক্লাইণ্ট বেছ হ'ব পাৰে
কোকৰাঝাৰ এজ এ আপুনি যিটো ছাৰ্ভিচ দি আছে এজ এ টেকন'লজি আপুনি কি ধৰণৰ কমপ্লিকেটেড কেছবিলাক এতিয়ালৈকে আপোনাৰ মানে মনত লাগি থকা যে এনেকুৱা কেছ আপুনি ইয়াতে ছল্ভ কৰিছে ডেট ইজ মানে আপুনি হয়তো আপোনাৰ আছে এনেকুৱা যিটো আপুনি ইয়াতে বাহিৰত যাব লগা হোৱা নাই আপুনি নিজে ইয়াতে ট্ৰিটমেণ্ট কৰা ইয়াতে আপুনি কিউৰ কৰি দিছে হয় এইটো বহুতখিনি হৈছে যেতিয়া মই প্ৰথম আহিছিলোঁ তেতিয়া আপুনি ভাবি চাওক ডিষ্ট্ৰিক্ট এটাত মানে মোৰ যেনেকুৱা ছিনিয়ৰ এজন চিভিল হস্পিটেলত আছিল তাৰমানে তেওঁ এনে প্ৰাইভেট প্ৰেক্টিছ নকৰিছিলে মই হস্পিটেল বেছ কৰি পেলাই হস্পিটেল এজ ৱেল এজ মানে প্ৰাইভেট ক্লিনিক মই ৰান কৰিছিলোঁ এণ্টায়াৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আপোনাৰ আই ৱাজ দ্য অনলি ডেণ্টিষ্ট এট ডেট মমেণ্ট আপোনাৰ কি হয় এনি মানে অকেজন ফেষ্টিভেলে হওক কিবা হওক আপোনাৰ মানে মোৰ নাইট মেয়াৰ এটা মানে ৰাতি কল আহিবই আহিব কোনোবা এক্সিডেণ্ট হৈছে হাড়া ভাঙিছে কাৰোবাৰ এক্সিডেণ্ট হৈছে আপোনাৰ ব্লিডিং কণ্ট্ৰল হোৱা নাই কাৰোবাৰ কিবা হৈছে আপোনাৰ হস্পিটেলত দৌৰ মানে যিটো সময়ত আপোনাৰ ৰাস্তাত অকল কুকুৰ থাকে এইটো সময়ত মই চেম্বাৰ খুলি পেলাই চব কাম কৰিছোঁ যিটো মানে কাম কিছুমানে প্ৰফিউজ ব্লিডিং মানে যিটো বস্তু আপুনি গুৱাহাটী পঠিয়াই দিলেও সি গৈ নাপায় এইবোৰ বস্তু মই যেনেকুৱা ছ'চিয়েল মিডিয়াত এইবোৰ মই নিদিওঁ এডভাৰটাইজ নিদিওঁ কাৰণে মানে মোৰ ইমান এইটোত মই প্ৰুফ দিব নোৱাৰোঁ কিন্তু মোৰ এইটোৱেই আত্মসন্তুষ্টি যে এতিয়ালৈকে তেওঁলোকে মানে মোক মনত পেলাই পেলাই কেতিয়াবা কোনোবা মাংস আনি দিয়ে কোনোবা শাক পাচলি আনি দিয়ে বহুতকেইটা আছে মৰম আৰু যিটো আপোনাৰ অপাৰেশ্যনেল কেছ লাইক এ ফ্ৰেকচাৰ অফ মেণ্ডিবল মানে হাড়ি ভাঙা এইটো কেছ মই নাই বুলি কোকৰাঝাৰত এৰাউণ্ড মই 50 কেছ মই এতিয়ালৈকে কৰিছোঁ যিটো ছুপাৰ স্পেচিয়েলিটিৰহে কাম মানে অৰেল এণ্ড মেক্সিলোফেচিয়েলৰ চাৰ্জনৰ কাম এইটো বস্তু আমাৰ এইখিনিত নাছিল কাৰণে গুৱাহাটীতে এট ডেট মমেণ্ট মেক্সিলোফেচিয়েল চাৰ্জন আপোনাৰ 2জন আছিল কিমানজন মানুহক কণ্ট্ৰল কৰিব এওঁলোকে কিন্তু আই ৱাজ টু লাকি যে কলেজত থাকোঁতে মই এইবোৰ কামটো শিকি আহিছিলোঁ যে মই সেইখিনি কাম কৰিছোঁ মই এইটোৰ কাৰণে শিকিছিলোঁ স্পেচিয়েল মই পাৰ্মিশ্যন লৈ পেলাই যে মই যিহেতু গাঁও এৰিয়াত যাম মই যিহেতু মানে মানুহৰ মাজত মই সোমাই যাম মই টাউনত যিহেতু মই নাথাকোঁ তেতিয়াহ'লে মই যিমানখিনি ইমাৰ্জেঞ্চি ক্ৰাইটেৰিয়া আহিব পাৰে ইমাৰ্জেঞ্চি মানে ট্ৰিটমেণ্ট থাকিব পাৰে যাতে মই চব ইমাৰ্জেঞ্চি কেছটো অন দ্য স্পট দিব পৰা অন দ্য স্পট প্লাছ আৰু মই কনফিডেণ্টলি কৰিব পৰা মই হ'ব লাগে সেইটো হিচাপে মই মনোযোগ দি পেলাই মই কাম কৰিছিলোঁ আৰু মোৰ মনত এটাই মানে মই বেলেগকো কওঁ সেইটো যেতিয়া ইমাৰ্জেঞ্চি হয় আপুনি সেই সময়ত কাকো আপুনি বিচাৰি নাপায় চ' ইমাৰ্জেঞ্চি চিটুৱেশ্যনত ইউ হেভ টু মেনেজ মানে ইউ হেভ টু হেণ্ডেল আপুনি ইউৰ চেল্ফ নিজে ইমাৰ্জেঞ্চি চিটুৱেশ্যনটো মেনেজ কৰিব পাৰিব লাগিব আপুনি যদি ইমাৰ্জেঞ্চিৰ কাৰণে কাৰোবাক হেল্প বিচাৰে তেনেহ'লে ইউ আৰ নট কম্পিটেণ্ট এনাফ মানে তাৰ কাৰণে নিজকে সেইটো গঢ়ি তুলিব লাগে মই সেইটোকে ছাজেষ্ট কৰোঁ যে য়াং জেনেৰেশ্যন য়াং ডেণ্টিষ্টসকলক মানে যিমানখিনি পাৰে মানে আপগ্ৰেডেশ্যনটো হ'ব লাগে আৰু যিমানখিনি মেণ্টৰ্ছ আহে কনফাৰেঞ্চ হয় আমাৰ কণ্টিনিউইং ডেণ্টেল এডুকেশ্যন সেইটো প্ৰগ্ৰাম হয় মানে এইবোৰ এটেণ্ড কৰিব লাগে ছামথিং হ'লেও টেক এৱে মেছেজ এটা পাই যায় সেই বস্তুটো মানে এইটো কৰিব নালাগে যে মই সেইটো জানো এইটো নাযাওঁ এইটো জানো মই নুশুনো এভৰি স্পীকাৰ বা আপোনাৰ এভৰিবডি ন'জ মানে চবেই অলপ অলপ জানে চবকে নাজানে কিন্তু চবেই অলপ অলপ জানে মানে চবৰ পৰা অলপ অলপ শিকিলেহে আপুনি নলেজটো গেইন কৰিব পাৰে তাৰপিছত এইটো ভাল কথা ক'লে যে আপোনাৰ ইয়াতে ক্ৰিটিকেল যিটো কণ্ডিশ্যন ক্ষেত্ৰতো আপুনি যিবিলাক চাৰ্জাৰী আপুনি কৰিছে তো আমাৰ কাৰণে আমি এটা মানে আমাৰ কোকৰাঝাৰবাসী হওক বা আমাৰ এই এলেকাৰ কাৰণে এটা ভাল খবৰ হ'ল যে এনেকুৱা ক্ষেত্ৰত আমি বাহিৰৰ চিন্তা কৰিব নালাগে ডক্টৰ প্ৰদীপ ডুমুৰি অলৰেডি কোকৰাঝাৰ টাউনৰ ক্লিনিকত আছে আপুনি ইয়াৰ পৰা ট্ৰিটমেণ্ট কৰি উইদাউট মানে বাহিৰৰ কথা চিন্তা নকৰি আপুনি কৰিব পাৰে সেইটো এটা ভাল খবৰ আপুনি গম পাব লেভেলৰখিনিতো মই যিমানখিনি এফৰ্ট কৰিব পাৰোঁ বা যিমানখিনি মই কৰোঁৱে আৰু যদিও কিছুমান কেছটো মই নোৱাৰোঁ বা কিছুমান মানে বিয়ণ্ড মানে হেৰি হয় এটা সেইটো মই মানে উইদাউট টাচিং বা মই দূৰৰ পৰাই মানে মই ছাইড কাটি থোৱা মানুহ নহয় যেতিয়া মানে মই সেইটো নোৱাৰোঁ আপুনি মই মানে আপুনি গুচি যাওক মই এইটো মোৰ দ্বাৰা নহ'ব এইটো নহয় মানে পেচেণ্টক মই যিমান পাৰে ইমান কোঅপাৰেট চেষ্টা কৰোঁ কোঅপাৰেট কৰিবৰ কাৰণে পেচেণ্টৰ সদায় মানে ষ্টেবল হোৱাৰ কাৰণে মই মানে হেৰি কৰোঁ তাৰপিছতে যাতে মানে সি ডেষ্টিনেশ্যনলৈকে গৈ পায় ইমাৰ্জেঞ্চি মই যদি কাৰোবাক পঠিয়াইছোঁ ক'ৰবাত যে গুৱাহাটীতে কওক শিলিগুৰিত কওক মানে আপুনি শিলিগুৰিত যাওক মোৰ দ্বাৰা নহ'ব কিন্তু অন দ্য ৱে মই সেইটো কথা ভাবি লওঁ যে অন দ্য ৱে যাওঁতে কি হ'ব এই অন দ্য ৱেটোতো পেচেণ্টৰ গাৰ্জেন বা পেচেণ্টতো গম নাপায় যে কি হৈ যাব কিন্তু মই জানো হিচাপে যদি জানি পেলাই যদি মই একো নকৰোঁ তেনেহ'লে ইটছ এ ওৱান কাইণ্ড অফ মই তাৰমানে নিজে সেইটো গিল্টিটো কেতিয়াও মাফ কৰিব নোৱাৰোঁ মই তাৰ কাৰণে সেইখিনি এৰেঞ্জমেণ্টটো এটলিষ্ট মই কৰি দিওঁ আৰু ছাপ'জ কেতিয়াবা যদি কোনোবা পেচেণ্ট ছাপ'জ নাই মই ডেমাৰিক মানে তেখেতৰ এটা মই ট্ৰিটমেণ্ট কৰিব নিবিচাৰোঁ যেনেকুৱা চব
ট্ৰিটমেণ্টটো চবৰ তাত ভাল নাপায় সেইটো হ'ব পাৰে কিন্তু মোৰ পৰা যদি ছাজেশ্যন বিচাৰে যে আপোনাক মই ট্ৰিটমেণ্ট নকৰাওঁ আপুনি মোক ছাজেশ্যন দিয়ক মই কাৰ তাত কৰিম এনেকৈ বহুত হৈছে মোৰ তাতে আগতে মই ভাল ডক্টৰৰ নাম কওক আপুনি মই কাৰ মালিক হৈ যাম মইতো অভিয়াছলি যেতিয়া মোতকৈ বেটাৰ সুধিছে মই অভিয়াছলি মই বেটাৰটো ক'ম সেইটো ময়ে ভাল বুলি মই কেতিয়াও নকওঁ রাইট এটা আপনার ভালো একটা মানে আপনি গুণ করলে যে আপনি কই দিয়ে যে যদি ইউ আর নট স্যাটিসফাইড উইথ মি ইউ ক্যান টেক ইয়েস অবভিয়াসলি মানে হি ইজ দ্য রাইট মানে পেশেন্টৰ অধিকাৰ আছে যে সবতে হি ট্ৰিটমেণ্ট পাব আৰু উপযুক্ত ট্ৰিটমেণ্ট পোৱাটো মানে পেশেন্টৰ অধিকাৰ আছে সেইটো আপনি ধুনীয়াকৈ মেইনটেইন কৰিছে শুনি ভাল লাগিল স্যার তো এইটো ওয়ান কাইন্ড অফ এথিক্স ইউ আর মেইনটেইনিং এথিক্সটো মই ফলো কৰোঁ এথিক্স আৰু ফলো কৰিবই লাগে তো স্যার এটা মানে কথা শুনা যায় ধৰ্মীয় স্যার তাতে গ'লে লাইন ধৰিব লাগে এনে পেশেন্ট তেনেকুৱা হয় তাৰমানে কিন্তু এনেকুৱা আপোনাৰ সাপোজ পেশেন্ট এটাৰ কাম যেতিয়া কৰিব লগা হয় আমাৰ প্ৰচিডিউৰকেইটা অলপমান টাইম টেকিং হয় আৰু টাইম টেকিং হোৱাৰ কাৰণে মই এপইণ্টমেণ্ট চিষ্টেমত মই কামটো কৰোঁ আৰু যাক মই কমিটমেণ্ট দিছোঁ এপইণ্টমেণ্ট দিছোঁ মই কিবা এটা ঘৰত অসুবিধা হ'লেও ক'ৰবাত পাৰ্চনেল অসুবিধা হ'লেও মই এটেণ্ড কৰিম মোৰ সেইটো কমিটমেণ্ট আছে মানে আপোনাৰ পাংচুৱেলিটি মেইনটেইন কৰা কমিটমেণ্ট মেইনটেইন কৰা আৰু সেই বস্তুটো মোৰ মানে এটা প্ৰায়ৰিটি মই বনাই দিওঁ এতিয়া লাইন ধৰিব লগা হোৱাটো মানে কেতিয়াবা কি হয় আপোনাৰ জাপাজাপি এটা আজি বন্ধু পালোঁ চবেই একে ধৰণত মানে একে টাইমতে চবেই আহি গ'ল এতিয়া আহি গ'লেতো মই কাক চাম কাক নাচাম চবেই চিনাকি আৰু যিহেতু পুৰণা হৈছিল তেনেকুৱা মানে চবেই চিনি পায় ডক্টৰ সেইটো সেইটো এটা থাকে ধৰক এইটো এটা থাকে আৰু ছেকেণ্ড থিং মই ক'ব বিচৰাটো হৈছে কি আপুনি মানে কোনোবা যেনিবা দুখবাৰ কাৰণে এপইণ্টমেণ্ট বিচাৰে কিন্তু দুখবাৰ কাৰণে এটলিষ্ট এপইণ্টমেণ্ট নহ'লেও হয় মোৰ তাত যাই মই ইচ এণ্ড এভৰি পেচেণ্টক মই এটেণ্ড কৰোঁ থ্ৰু আউট দ্য ডে মই কাকো ইগন'ৰ নকৰোঁ যে মোৰ 3টা বাজিছে মই নাচাওঁ 6টা বাজিছে মই নাচাওঁ এনেকুৱা নহয় কোনোবা মানুহ কেতিয়া বিচাৰে যেতিয়া প্ৰয়োজনীয়তা অনুভৱ হয় এতিয়া মোৰ প্ৰয়োজন কাৰোবাক দৰকাৰ হৈছে সেইটোত যদি মই ছাৰ্ভিচ নিদিওঁ তেনেহ'লে মোৰ মানৱতা ক'ত থাকিব মই তাৰ কাৰণে মই সদায় পেচেণ্ট মানে গাৰ্জেন বা পেচেণ্ট মই তেখেতসকলক মই অনুৰোধ কৰোঁ মানে আপোনালোকে ইমাৰ্জেঞ্চি হ'লে আহি পেলাই অলপ সময় খালি ৰখিব যে মই ভিতৰত চামথিং কাম যদি মই কৰি আছোঁ তেতিয়াহ'লে মই কাম চেছ হোৱাৰ পিছত আপোনাক অভিয়াছলি চাম এইটো নহয় যে আপুনি বাহিৰত গৈছে মানে কি কয় মানুহ ভিৰ আছে নাচাব নেকি গুচি যাব এনেকুৱা নহয় মই চামেই তো স্যার এটা বস্তু ইম্পৰ্টেণ্ট কুৱেশ্যনেই হ'ব ধৰক মানে ডেণ্টেল প্ৰব্লেম নহ'বৰ কাৰণে আপুনি কৈছে 50% মানুহৰ ডেণ্টেল প্ৰব্লেম আছে আৰু যিটো লেক অফ দি কেয়াৰ যিটো নলয় সেইটো কাৰণে হ'ব পাৰে তো ধৰক এজন মানে ব্যক্তি বা এজন মানুহক মানে যদি ডেণ্টেল প্ৰব্লেম হ'ব নালাগে কি ধৰণৰ তেখেতৰ কেয়াৰ ল'ব লাগিব তাতে কাৰণ এইটো আমি ইগন'ৰ কৰি দিওঁ কিন্তু এটা প্ৰব্লেম দেখা যায় ইন ফিউচাৰ সেইটোৱে মেজৰ প্ৰব্লেম হৈ যায় এটা মানুহৰ সুস্বাস্থ্য থাকিবৰ কাৰণে কাৰণ ভালকৈ যদি আমি বস্তুটো চিবুৱাই নাখাওঁ তেতিয়াও প্ৰব্লেম হ'ব পাৰে দাঁতৰ কিবা আমি ভালকৈ মানে বিষ হৈ আছে কিবা ধৰণৰ প্ৰব্লেম হয় তো ৱেল মেইনটেইন এটা ডেণ্টেল মানে হেল্থ মেইনটেইন কৰিবৰ কাৰণে এজন ব্যক্তিক মৰ্ণিং টু ইভিনিংলৈকে কি ধৰণৰ আপুনি ছাজেষ্ট কৰে যে সি টেক কেয়াৰ ল'লে সেইবিলাক প্ৰব্লেম বহুত কমি যাব এইটো মানে আপোনাৰ ৰাইট ফ্ৰম দা আপোনাৰ জন্মৰ পৰাই আপুনি ধৰিব লাগিব হয় জন্মৰ পৰাই আমি যদি আধা ৰাস্তাৰ পৰা যদি আমি হেৰি কৰোঁ মই এজ এ বহুত ডেণ্টেল কেয়াৰ ল'ব বিচাৰোঁ একো নোহোৱাৰ কাৰণে তেনেহ'লে আপোনাৰ সেইটো বোলে মানে আধৰুৱা হৈ যাব মানে জন্মৰ পৰা মানে কি আপোনাৰ যেতিয়া মাকৰ গাখীৰ খায় বাচ্চাই মানে সেইটো আপোনাৰ চাকলিং যেতিয়া কৰে মাকৰ চাকলিং যেতিয়া কৰে তেতিয়া আপোনাৰ সেই আপোনাৰ গাম পেট দাঁত ওলোৱাৰ আগতে গাম পেট এটা হেৰি হয় গাম পেট মানে গামটো অলপমান ডেভেলপ হয় মানে তাত জোৰ হয় এই গামটো আমি সদায় গাখীৰ খোৱাৰ পিছত তুলা দি পানী তিয়াই চেপি তুলা দি অলপ মুচি দি থাকিব যেতিয়া আপোনাৰ 5 মান্থছ হ'ব 6 মান্থছ হ'ব দাঁত ইৰাপশ্যন ষ্টাৰ্ট হয় ইনচিজৰকেইটা সন্মুখৰ দাঁতকেইটা এই ইনচিজৰকেইটা দে আৰ দ্য টাৰ্গেটেড আচ্ছা মানে টাৰ্গেটেড সেইটোৰ কাৰণেহে খোৱা বস্তু গাখীৰ মাকৰ গাখীৰে বেছিকেলি এই সন্মুখৰ দাঁতত লাগি ধৰে আচ্ছা সন্মুখৰ দাঁতত লাগি ধৰাৰ কাৰণে মানে মাকে যেনিবা ইমান কেয়াৰ নলয় মানে ভাবাও নাযায় যেনিবা মানুহ কামৰ ব্যস্ততাৰ মাজতে তাৰ কাৰণে সদায় মনত ৰাখিব যে আপোনাৰ যেতিয়া দাঁত গজিলে দাঁত গজাৰ পিছত আপুনি সদায় গাখীৰ খোৱাৰ পিছত তুলাটো পানী তিয়াই চেপি বা অলপ ভিজা কাপোৰ দিয়ে একবাৰ হ'লেও গাখীৰ খোৱাৰ পিছত মুচি দি থাকিব লাগে আচ্ছা এইটো বহুতে মইতো লাগিছে বহুতে মিষ্টেক কৰে এইটোৰ কাৰণে আপুনি সদায় দেখিব বাচ্চা কি হ'ব সন্মুখৰ ওপৰৰ দাঁতটো
চবৰে মানে ভাঙি চিঙি মাৰি লগত সমান হৈ থাকে সেইটো বিকজ অফ দা ডেট মানে মাকৰ গাখীৰ মানে আপুনি কৈছে যে 5 মাহ 6 মাহ পিছৰ পৰা কেয়াৰটো ল'ব লাগে সেইটো তাৰপিছত তাৰপিছত আপোনাৰ 6 মান্থত আপোনাৰ সেইটো দাঁতটো গজিলে ইঞ্চিছত তাৰমানে 7 মান্থৰ পৰা 8 মান্থত আপ টু আপোনাৰ 1.5 বছৰলৈকে এইফালে জামি দাঁতলৈকে গুজি যাব এটা গুজি যোৱাৰ পিছত আপোনাৰ 1.5 বছৰ হ'লে কমপ্লিট ইৰাপশ্যন হয় বাচ্চাৰ গাখীৰ খোৱা দাঁতটো এটা 1.5 বছৰ হেৰি হোৱাৰ পিছত আপোনাৰ মানে ইহঁতেতো ব্ৰাছ কৰিব নোৱাৰে টুথপেষ্ট লগাব নোৱাৰে সেইটো কথা খাই দিয়ে বাচ্চা 1.5 বছৰৰ বাচ্চা আপুনি কি কৰিব সেইটো কাৰণে আপুনি সদায় মই যিটো ফৰ্মুলা কৈছোঁ তুলা দি পানীত তিয়াই হেৰি কৰি পেলাই মুচি দিব লাগে আজিকালি কেৰিছ নহবৰ কাৰণে কেৰিছ মানে যিটো ক্ষয় নোহোৱাৰ কাৰণে আপোনাৰ ফ্লৰাইড এপ্লিকেশ্যন কৰে সেই দাঁতৰ ওপৰত ফ্লৰাইড এইটো বেলেগ টেকন'লজি সেইটো মানে এটা ট্ৰিটমেণ্ট হেৰিত কৰে এইটো বাৰু আমি এইখিনিলৈকে আমি যাব নালাগে এইখিনি আমি তাৰ আগতে আমি বাচ্চা যেতিয়া খাব পৰা হয় 1 বছৰ মানে 1 বছৰ মানৰ আমি মুখত খোৱা বস্তু দি দিওঁ যিহেতু আমি অন্নপ্ৰাশনৰ পিছতে আমি সদায় অলপমান কেয়াৰ ৰাখিব লাগে যে খোৱা বস্তু যাতে দাঁতত লাগি নাথাকে আৰু বেচিকেলি আমাৰ ডেভেলপিং কাণ্ট্ৰি বা আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিত আমাৰ বেছি সুইটছ সুগাৰ ছাবষ্টেন্স সেইটো বেছি ইউজ হয় এই সুগাৰ ছাবষ্টেন্সটো ইউজ হোৱাৰ কাৰণে আমাৰ মানে কেৰিছটো বেছি হয় কেৰিছ কিয় হয় সুগাৰ ছাবষ্টেন্সটো আপোনাৰ খাবলৈ ভাল বাচ্চাকেইটাতো চবৰ কাৰণে ফল বহুত ভাল পায় বাচ্চা এতিয়া সুগাৰী ছাবষ্টেন্সটো আপোনাৰ খোৱা বস্তুটো দাঁতত যেতিয়া লাগি থাকিব দাঁতত লাগি থাকিলে সেইটো বস্তুৱেই আপোনাৰ মানে ডিকম্প'জ হৈ পেলাই ফাৰ্মেণ্টেশ্যন হয় ডিকম্প'জ হৈ পেলাই ইটোৰ পৰাই আপোনাৰ মানে এচিড প্ৰডাকশ্যন হয় আৰু এই এচিড প্ৰডাকশ্যন হৈ পেলাই আপোনাৰ মানে আপোনাৰ দাঁতৰ ছাৰ্ফেচটো ইটোৱে কেৰিছটো কৰি দিয়ে এইটোৰ কাৰণে আপোনাৰ 6 মান্থ ইণ্টাৰভেলত 6 মাহ মূৰে মূৰে একবাৰ হ'লে ডক্টৰ একো প্ৰব্লেম নাথাকিলেও চেকআপ কৰিব লাগে এইটো হৈছে আপোনাৰ বাচ্চাৰ ক্ষেত্ৰত তাৰপিছত যেতিয়া 2.5 বছৰ হ'ব 3 বছৰ মানৰ পৰা আপুনি মানে খালী ব্ৰাছ আপুনি দি দিব পাৰে বাচ্চাক খালী টুথপেষ্ট আজিকালি ফ্লৰাইড থকা টুথপেষ্ট আহিছে একচুৱেলি আমাৰ টাইমত আমি পাইছিলোঁ 4 ইয়াৰ্ছৰ পৰা আপোনাৰ হেৰি দিব লাগে কলগেট টুথপেষ্ট আৰু হেৰিটো ব্ৰাছ মাজিব দিব লাগে কিন্তু বাচ্চাকেইটা খাই দিয়ে বেছিভাগে সেইটোৰ কাৰণে আমি বেছি প্ৰিফাৰ নকৰোঁ বেছি সৰুতে টুথপেষ্ট দিয়াটো অকল মাকে বা ঘৰৰ গাৰ্জেনে পাৰিলে মুখখন খুলি পেলাই অলপ ধেমালিকে কিমান বছৰলৈকে টুথপেষ্টটো দিবলৈ মানা কৰিছে 4 ইয়াৰ্ছ আচ্ছা আজিকালি কিন্তু কনচেপ্ট এটা অলপ মানে চেঞ্জ হৈ গৈ আছে এতিয়া মানে যিটো খালেও বাচ্চা টুথপেষ্ট খালেও মানে হেৰি নহয় সেইটো ফৰ্মুলেশ্যন এনেকৈ আহি গৈছে তাৰপিছত আপোনাৰ 6 বছৰ বাচ্চা যেতিয়া 6 বছৰ আৰম্ভ হ'ব 6 বছৰ হ'লে 5.5 পৰা এইটো শ্বেডিং আৰম্ভ হয় মানে পুৰণা দাঁতটো গুচি যাব নতুন দাঁত আহিব একে ষ্টাইল 6 মান্থ ইণ্টাৰভেলত আপুনি চেকআপ কৰি থাকিব লাগিব তাৰপিছত আপোনাৰ ক'ৰবাত যদি কেৰিছ ডিটেক্ট হৈছে কেৰিছ মানে ক্ষয় যদি ডিটেক্ট হৈছে তেনেহ'লে লগে লগে সেইটো কাৰেকশ্যন আমি কৰিব পাৰে সেইটো ঠিক কৈছে ছাৰ তো ৰেগুলাৰ এটা ইণ্টাৰভেলত যদি আমি অলপ মানে ডক্টৰক কনচাল্ট কৰি থাকোঁ তো সেই বাচ্চাকেইটা মানে সুস্বাস্থ্য মানে দন্তৰ অধিকাৰী হ'ব পাৰে ভাল কথা মানে হেৰি দন্তৰ অধিকাৰী হ'ব পাৰে আৰু আপোনাৰ যেনেবা ফুড ইনটেক যিটো বস্তু মই কৈছোঁ যে চুগাৰী ছাবষ্টেন্স আমাৰ ছাপ'জ স্কুলত গ'ল বাচ্চা আপোনাৰ আজিকালি চকলেট নহ'লে নহয় আমি এইবোৰ বস্তু আমি নজৰ ৰাখিব লাগে যে বাচ্চা বাহিৰত কি খাইছে খোৱা নাই আৰু স্কুল কৰ্তৃপক্ষ যেনেবা ফ্ৰণ্ট ছাইডত আপোনাৰ দোকান চোকান দিয়ে তাতে মানে সেই বেছিভাগ এইবোৰ বস্তুটো অলপমান পাৰিলে অলপ চেকিং কৰিব লাগে সেই বস্তুটো যাতে মানে মিঠা জাতীয় বস্তুটো যাতে কম খায় বা কম মানে তাতে বেচাটো অলপমান হেৰি কৰে আৰু বাকীটো পেৰেণ্টছৰ ওপৰত ডিপেণ্ড কৰে বাচ্চাটোতো পেৰেণ্টছৰ লগতে থাকে ঠিক আছে ছাৰ তো ছাৰ এতিয়ালৈকে ধৰক আপোনাক এটা মানে ইউ আৰ বিং এ ডক্টৰ হোৱাৰ লগে লগে কিন্তু আপোনাৰ এণ্টাৰপ্ৰিনাৰশ্বিপ স্কিল এটা আপোনাৰ আছে আপুনি ইউ আৰ বিং এ বিজনেছ মাইণ্ডেড আপোনাৰ এটা স্কিল এটা আছে আপুনি দেখা পাইছে বিভিন্ন কামত তো ছাৰ এতিয়া যিটো আপুনি ক্লিনিক চলাই আছে ছাৰ চ' এইটো এড্ৰেছটো অলপ কৈ দিব নেকি আমাক কিছুমান ধৰক নতুন দৰ্শকো থাকিব পাৰে মোৰ এড্ৰেছটো হৈছে ক'ত পোৱা যায় আপোনাৰ পপুলাৰলি ন'ন এজ মানে গংগা টকিজ আগতে কৈছিলে এতিয়াতো গংগা টকিজ নাই এতিয়া মানে ভাঙি চিঙি তাৰ অপজিটটো গংগা টকিজ জেডি ৰোডতে হয় জেডি ৰোডত চিটি ক্লিনিক বুলি আছে মই এনে চাইন বৰ্ড বা এনে গ্ল' চাইন বা একো হেৰি নাই মানে এনেকুৱা হৈছে মানে এডভাৰটাইজ নালাগে তাৰমানে ৰাতিপুৱা কেইটালৈকে ছাৰ্ভিচ আপুনি মই 8:30 মৰ্ণিং 8:30 টু ইভিনিং 6টালৈকে মই ক্লিনিকতে থাকোঁ ক্লিনিকতে আপুনি গোটেই দিনটো তাতে এভেইলেবল আছে তো আমাৰ যিটো কোকৰাঝাৰ চহৰৰ জেডি ৰোডত যিটো আমাৰ অল্ড মানে গংগা হল চিনেমা হল আছিলে তাৰ একদম ফ্ৰণ্টতে উইদাউট কোনো বৰ্ড চৰ্ড নাই ছাৰৰ
এই ক্লিনিকটোত আপুনি 8:30 পৰা চিটি ক্লিনিকত 8:30 পৰা গধূলি 6টালৈকে পাব ছাৰক তো ছাৰ এণ্টাৰপ্ৰেনাৰশ্বিপ স্কুলৰ কথা আহি আছে ছাৰ আপুনি ৰিচেণ্টলি এটা ভেঞ্চাৰ ষ্টাৰ্ট কৰিছে কেঁচুৱাবিলাকৰ জন্ম হোৱাৰ পিছত যিবিলাক এটা মানে হাইজেনিক এটা কেয়াৰ ল'ব লাগে ছাৰ এইটো বিষয়ে অলপ ক'ব নেকি ছাৰ বিকজ ইট ইজ বিং এ ভেৰি নিউ নৰ্থ ইষ্টত ক'ব গ'লে ফাৰ্ষ্ট টাইম হৈ আছে হয় আপুনি গুৱাহাটী আপুনি ষ্টাৰ্ট কৰিছে এলং উইথ ফিউ ডক্টৰ্ছ চ' সেইটো বিষয়ে অলপ ক'ব নেকি দি কনচেপ্ট ইজ হোৱাট ক'ৰ পৰা আহিলে ডক্টৰ কৰি আছে টাইম নাপায় আকৌ সেইটো স্কিল আপুনি ষ্টাৰ্ট কৰিছে একচুৱেলি মই এইটো কনচেপ্ট একচুৱেলি ষ্টাৰ্ট কৰিছিলে এনে দুজন ডক্টৰ আমাৰ ডক্টৰ চাইল্ড স্পেচিয়েলিষ্ট এজন আৰু ডক্টৰ আমাৰ নাথুৰাম ডেঙিমাৰী বুলি কওঁ চেগাঁও লগতে ৰেজাউন আহমেদ আৰু বাদল বেনাৰ্জী বুলি এওঁলোকে মানে আগতে যেতিয়া প্লাষ্টিক বেণ্ড হৈছিল হয় অসমত মানে প্লাষ্টিক বেণ্ড হোৱাৰ পিছত এওঁলোকে মানে সেই নন উভেনৰ যিটো বেগ কেৰি বেগ সেইটো মানে ষ্টাৰ্ট কৰিছিল তাৰপিছত দেখিছে আকৌ প্লাষ্টিকটো আহি গ'ল প্লাষ্টিক অহাৰ পিছত সেইটোতো হেৰি নচলে মানে নন অভেনৰ এতিয়াও মানে আমি প্লাষ্টিকটো মই প্ৰিফাৰ নকৰোঁ প্লাষ্টিক ইউজ কৰাটো তাৰপিছত লাহেকৈ কনচেপ্টটো কি হ'ল দেখি যে আপোনাৰ নিউ বৰ্ণ বেবী আপোনাৰ মৰ্টিলিটি ৰেট আমাৰ অসমৰ ভিতৰত ইণ্ডিয়াৰ ভিতৰতে অসমত হাইষ্ট ঠিক এতিয়া নিউ বৰ্ণ মৰ্টিলিটি মানে বাচ্চা জন্ম হোৱাৰ পিছত 1 মাহ 2 মাহ থাকি বাচ্চাটো ঢুকায় এইটো মৰ্টিলিটি ৰেট এইটো বহুতখিনি বেছি এতিয়া আমাৰ যিটো ডক্টৰ চালাম ছাৰ মানে তেখেতে গোৱালপাৰা চিভিল হস্পিটেলত কৰে তেওঁ নটিচ কৰিলে কি তেখেতে মানে হেৰিটো বিভিন্ন ট্ৰেইনিং প্ৰগ্ৰামতো জড়িত হয় এইটো মানে NHM-ৰ আৰু গভৰ্ণমেণ্ট অফ আছাম ফেমিলি ৱেলফেয়াৰ হেৰিত মানে নাৰ্ছেছকেইটাক ট্ৰেইনিং দিয়া তেখেতে মানে এটা কথা নটিচ কৰিলে কি বাচ্চা মৰি আছে কেলে মৰি আছে বাচ্চা বিকজ অফ সেপচিছ মানে ইনফেকশ্যন হৈ পেলাই আমাৰ মানুহে কি কৰে আমাৰ যেতিয়া বাচ্চা জন্ম হয় আমি মানে ঘৰৰ পৰা পুৰাণা কাপোৰ কোনোবা মানে কেতিয়াবা লৈ যাব আশা কৰে হস্পিটেলৰ পৰা কিবা এটা কাপোৰ চাপোৰ দিব এতিয়াতো এইবোৰ যেতিয়া ৰেডি নাথাকে বাচ্চা যেতিয়া ইমাৰ্জেঞ্চিত আপোনাৰ জন্ম হোৱাৰ পিছত কি হয় কেতিয়াবা আপোনাৰ নৰ্মেল হ'ব পাৰে চিজাৰিয়ান হ'ব পাৰে হস্পিটেলতো আপোনাৰ যিমানখিনি পাৰে তেওঁলোকে কেয়াৰ লয় কেয়াৰ লয় কিন্তু কেয়াৰ লোৱাৰ স্বত্তেও মানে কিছুমান অলপমান ইমানখিনি পেচেণ্ট ৰাছ বা হেৰি কেতিয়াবা অলপমান থাকি যাব পাৰে আৰু মানুহৰ আমাৰ যিহেতু কনচিয়াছ নহয় যে আমি বাচ্চা জন্ম হোৱাৰ লগে লগে কোনোবা গা নুধুই পেলাই হাত নুধুই পেলাই আৰু বাচ্চা উঠাব যাব এইটোৰ পৰা বহুতখিনি আমাৰ ইনফেকশ্যন হৈ পেলাই বাচ্চাটোৰ মানে এই পৰিস্থিতি হয় সেইটোৰ কাৰণে আমি এটা কনচেপ্ট মানে হেৰি ডেভেলপ কৰিছে তেওঁলোকে মই অলপমান পিছতহে আহিছোঁ মানে কি বাচ্চা যেতিয়া জন্ম হ'ব যাতে জন্ম হোৱাৰ লগে লগে বাচ্চাৰ ফ্লুইড মানে হেৰিটো মুচিবৰ কাৰণে এটা এওঁলোকে চিট এটা মানে ডেভেলপ কৰিলে মানে কাপোৰ নিচিনা ছফ্ট আৰু কি যিটো মানে স্কিন ড্ৰেছ নহয় মানে স্কিনতো আপোনাৰ কোনো দুখ চুখ নাপায় প্লাছ আপোনাৰ বাচ্চাটো যিটো ৰিচিভ কৰিব মানে ট্ৰেড ৰিচিভ কৰোঁতে তাতে টাৱেল এটা যাতে বাচ্চাৰ যিটো মাকৰ পেটৰ ভিতৰত যিমানখিনি আপোনাৰ টেম্পাৰেচাৰত থাকে এই টেম্পাৰেচাৰটো যাতে বাহিৰত অহাৰ লগে লগে সেই টেম্পাৰেচাৰটোকে পায় সেইটোৰ কাৰণে এটা মানে কম্বল বুলি মই কৈছোঁ আৰু কি কম্বল মানে সেইটো লগতে আপোনাৰ এবজৰ্বেন্ট চিট তাতে যদি বাচ্চা পেচাবো কৰে তেনেহ'লে কম্বললৈকে আপোনাৰ গৈ নাপায় সেইটো মানে সেইটোৱে এবজৰ্ব কৰে এবজৰ্বেন্ট চিটটো ডিছপ'জেবল সেইটো পেলাই থাকিব পাৰে যেতিয়া পেচাব কৰিব সেইটো পেলাই দিব এই বস্তুটো কনচেপ্টটো ডেভেলপ কৰি পেলাই এইখিনিত বনাল তাৰপিছত আপোনাৰ মাকৰ ওচৰত যেতিয়া আমি বাচ্চাটো ৰাখিম মাকৰ ওচৰতে আমি এটা বেড ৰাখিছোঁ সেইটো মানে এটা মেডিকেটেড বেড মানে আপোনাৰ সেইটো অলপ মেডিকেটেড ট্ৰিটমেণ্ট কৰি পেলাই ডেটল হেৰি দি ফিনাইল ডেটল যিটো এণ্টিছেপ্টিক হেৰি আৰু কি এইখিনিতো প্ৰচেছ কৰিব কিছুমান গাইডলাইন আছে মানে যিমানখিনি হেৰি থকা এইটো কৰি পেলাই আমি মাকৰ ওচৰত বাচ্চাটো লৈ পেলাই আমি মাকৰ তাত প্ৰেজেণ্ট কৰোঁ যিহেতু বাচ্চা হৈছে আপোনাৰ মা বাপেকৰ এটা ভগৱানে দিয়া এটা প্ৰেচিয়াছ এটা গিফ্ট যাতে মানে সেই বস্তুটো অথলে নাযায় সেইটোৰ কাৰণে সেই কনচেপ্টটো ডেভেলপ কৰিছিলোঁ এতিয়ালৈকে মাৰ্কেটিং ষ্টাৰ্ট হৈছে আমাৰ এতিয়া লাহে লাহে আগবাঢ়ি এইটো মানে কমপ্লিটলি আমাৰ ষ্টাইলাইজড হয় এইটো মানে আমি ইথিও ষ্টাইলাইজড সেইটো কৰোঁ তো যিটো আপুনি কনচেপ্টটো কৈছে এইটো ভাল এটা ষ্টাৰ্টআপ বুলি ক'ব পাৰি আজি ডেটত চ' মোৰ লাগিছে যিটো মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যদি আপুনি ভালকৈ এইটো ফ'ল' আপ কৰা যায় গভৰ্ণমেণ্টৰ কিছুমান ফাণ্ডো আছে তাতে ষ্টাৰ্টআপছৰ ক্ষেত্ৰত কিছুমান ফেচিলিটিজ দিয়া আছে চ' ইন ডেট কেছ এইবিলাক ফেচিলিটি আপোনাক মোৰ লাগিছে পাই যাব 10 years ডিউৰেশ্যন থাকে উইদিন 10 years ডিউৰেশ্যন টাইম আপুনি এইবিলাক ফেচিলিটিজ লৈ থাকিব পাৰিব চ' সেইটো এটা ভাল কনচেপ্ট আপুনি ষ্টাৰ্ট কৰিছে অল দ্য বেষ্ট থাকিলে বেষ্ট থাকিলে ছাৰ তো ছাৰ আপুনি ইয়াৰ বাহিৰেও বিভিন্ন ধৰণৰ দেখা যায় যে আপুনি ইয়াৰ ভেৰি এক্টিভ
নে আপনার ক'ব পাৰে যে ইউ আর সুপার সিঙ্গার বুলি ক'ব লাগে কিছু কিছু ক্ষেত্ৰত দেখা যায় যে আপনি সেমিনাৰত আপনি ভাল গান গাই আছে ফ্লুয়েন্টলি গাই আছে ধুনীয়াকৈ গাই আছে তো এই যে স্কিলবিলাক আছে তো এইটো কেনেকৈ আপুনি ডেভেলপ কৰিলে না মই এনেই গান গোৱা হেবিটটো মই সৰুৰ পৰা আছিলে যেতিয়া মই অলপমান ষ্ট্ৰাগল মোৰ লাইফটো অলপ ষ্ট্ৰাগলিঙো হয় মই আহিম এইটো আপুনি ক'ৰ পৰা আপুনি কি কৰিছে তাৰমানে এইটো গান মই আগতে সৰুৰ পৰা এনেই অন দ্য ৰোড ক'ত গৰু চাৰোঁতে গোৱা হাল বাওঁতে গোৱা তেনেকুৱা স্কুলৰ প্ৰগ্ৰামত অলপমান মাজে মাজে এটা দুটা এনেই গাইছিলোঁ তাৰপিছত লাহেকৈ আপোনাৰ কলেজৰ প্ৰগ্ৰামবোৰত এটা দুটা গান আৰম্ভ কৰি তাৰপিছত দেখা গ'ল কি তাতে আপোনাৰ হেৰি নাই মানে কি কয় মোৰ তাল কাটে খুব তাল কাটে মানে কোনো দিন মানে মিউজিকৰ লগত মই গাব নাপাওঁ মানে নাজানো গাব তাৰপিছত খালি গাৱা ইণ্টাৰেষ্ট থাকে কাৰণে গাওঁ তেনেকুৱা আছিলে তাৰপিছত মই কোকৰাঝাৰ অহাৰ পিছত কি কৰিলোঁ একচুৱেলি গানৰ ভিতৰত কি আছে কিয় মোৰ তাল কাটে মই এবাৰ হেৰি কৰি চাবলৈ মই মানে এডমিশ্যন ল'লোঁ আপোনাৰ ৰেচুমে সংগীত একাডেমি এডমিশ্যন মানে বয়স হৈছে যদিও আৰু কি মই যেতিয়া পৰীক্ষা দিব যাওঁতে মানে চবে পেৰেণ্টছকেইটাই যায় মোকে পেৰেণ্টছ মানে পৰীক্ষা দিব বাচ্চাক আনিছে নেকি গাৰ্জেন বুলি ভাবে নহয় মই নিজে পৰীক্ষা দিব আহিছে একচুৱেলি শিকাৰ কাৰণে কেতিয়াও লাজ কৰিব নালাগে মই সেইটো কথা সদায় কওঁ শিকাৰ কাৰণে কোনো এজ লিমিট নাই হেৰি নাই সেইটো মানে শিকিব পাৰে মই তাৰ পৰা আপোনাৰ বিচাৰত কৰিলোঁ মানে ভাত কান্দে তাৰপিছতহে মই এতিয়া মানে আজিকালি কেৰাওকে ওলাইছে কেৰাওকে ওলোৱাৰ পিছত এতিয়া নিজকে চামটাইম কুমাৰ চানু গান গালে নিজক লাগে কুমাৰ চানু নেকি অভিজিতৰ গান গালে যে নিজকে অভিজিত নিচিনা লাগে কিশোৰ কুমাৰ গালে কিশোৰ কুমাৰ নিচিনা লাগে তেনেকুৱা মানে গাৱাটো আৰম্ভ হৈছে এটা গান গাই দিওঁ আপোনাৰ ফেমাছ গান এটা মই চাই আছিলোঁ বহুত হি খুবসুৰত হো আচ্ছা অভিজিতৰ আপুনি গাইছে কেতিয়াবা মই দেখিছোঁ নাই এইটো গাইছোঁ কিন্তু অলপমান সেইটো হাই পিটছত গাইতো সেইটোত আপোনাৰ হেৰি লাগি গুণগুণাই দিয়ে ওলাই গাব পাৰোঁ মই এনেই যিকোনো গান প্লিজ হয় এইটো আছিলে আৰু কি এতিয়া বড়ি তাজা খবৰ হে कि तुम खूबसूरत हो মানে মিউজিকৰ লগত অলপ হেৰি হয় আৰু কি সেইটো কিন্তু মই ইয়াতকৈ বেছিভাগ মানে আপোনাৰ যিটো কলেজবোৰতো যিটো গাই আহিছিলোঁ হেৰি আহিছিলোঁ সেইটো আছিলে এইটো एक दिन आप यूं हमको मिल जाएंगे फूल ही फूल राहों में खिल जाएंगे मैंने सोचा न था এইবোৰ গান মানে ইয়েছ বছৰ আছিল আৰু বহুত গান আছে কেতিয়াবা গানৰ মানে যদি হেৰি কৰিব লাগে মানে এণ্টায়াৰ শ্ব'টো মানে গানে হ'ব তেনেকৈ নাই এইটো মই আপোনাৰ প্ৰতিটো যিটো কনফাৰেঞ্চ আপোনালোক আছে মই আপোনাক খুব ফ'ল' কৰি থাকোঁ আপোনাৰ ছ'চিয়েল মিডিয়াত চ' এইবিলাক বস্তু চাওঁ যে প্ৰফেশ্যনেল ছিংগাৰ হিচাপে আপুনি গানবিলাক গাই আছে ধুনীয়াকৈ আপুনি মেইনটেইন কৰি আছে এণ্ড চবতকৈ ভাল লাগে কি কাৰ লগত কেতিয়া কি চিটুৱেশ্যন আপুনি ভবা নাই বাট ইউ আৰ গিভিং ইয়ৰ বেষ্ট সেইটো হয় মানে মোৰ এইটো এতিয়া কিছুমান এইটোৰ কাৰণে মোক অলপমান বেয়া পায় কি মানে ডক্টৰে গান গাই থাকে সেইটো মানে চিৰিয়াছনেছে নাই একচুৱেলি মই লাইফটো অলপমান লাইটলি ল'ব বিচাৰোঁ লাইফটো আপুনি যিমান চিৰিয়াছলি ল'লেও মানে সেই বেমাৰ আজাৰ আপোনাৰ বেছি হৈ আছে বিকজ অফ দ্য আপোনাৰ বেছি মেণ্টেল টেনশ্যন মেণ্টেল হেৰেক মানে ষ্ট্ৰেছ এইটো লোৱাৰ কাৰণে তাৰ কাৰণে পেচেণ্ট আহিলেও মই পেচেণ্ট মোৰ মুখত সদায় ওলাই মই নাজানো এইটো হেবিট হবি হৈছে না মোৰ কিবা মেনিয়া হৈছে মই সেইটো গম নাপাওঁ মানে চিটুৱেশ্যন চাই পেলাই অট'মেটিকেলি গানটো ওলাই যায় এতিয়া পেচেণ্ট কোনোবা হেৰি আহিল ছাপ'জ কিবা পেচেণ্ট নিজৰ বাচ্চাকে লৈ আহে কিবা আহে এনেকৈ কিবা ষ্ট্ৰাগলৰ কথা কয় কিবা হয় তেতিয়া আৰু মোৰ গান ওলাই যায় ৰুক জানা নাহি তু কহি হাৰ কে এইটো কি আছিল মই লিৰিক্সটো অলপমান হেৰি হৈছে ঠিক তো এইবিলাক কৰি চিটুৱেশ্যনটো আপুনি নৰ্মেল কৰি আউট অফ মানে ডিপ্ৰেশ্যন যিটো কয় আজি ডেটত ডিপ্ৰেশ্যন ইজ এ ভেৰি চিৰিয়াছ ইছ্যু এটা হৈ আছে ছ'চিয়েল মানে এতিয়া লাইফত আপোনাৰ বহুত মানে কি হৈ আছে লোনলিনেছ লোনলিনেছ এতিয়া ফ্ৰেণ্ড চাৰ্কেল নোহোৱাৰ কাৰণে লোনলিনেছ কিছুমান মানে কি হয় এটা কেটাগৰীত এটা লেভেলত থাকিব বিচাৰে আৰু লেভেলত থাকিব বিচাৰে কাৰণে একে লেভেলৰ মানুহ তেওঁ বিচাৰি নাপায় এটা সময়ত আইচলেটেড হৈ যায় মোৰ তাতো আপোনাৰ ইটছ এণ্ড এভৰি কেটাগৰীৰ আপুনি মোৰ তাত ফ্ৰেণ্ড চাৰ্কেল পাব আপোনাৰ সেই মডাৰৰ পৰা আৰম্ভ কৰি
কৰি আপোনাৰ খেতিয়কৰ পৰা আৰম্ভ কৰি ডক্টৰৰ পৰা আৰম্ভ কৰি প্ৰফেচাৰৰ পৰা আৰম্ভ কৰি শিক্ষাবিদৰ পৰা আৰম্ভ কৰি মানে চব মানে মোৰ মানে টাইমহে নাই মানে মিলিবৰ কাৰণে আৰু এনে খেলা ধূলাটো আছে হয় স্যার তো স্যার আপনি স্কুলিং কলেজ মানে স্কুলিং আপনি ক'ৰ পৰা আপোনাৰ গাঁৱৰ ক'ৰ পৰা মই গাঁৱতে পঢ়িছিলোঁ মোৰ গাঁৱটো 5 নম্বৰ চকপুৰ এইটো শুক্লা চেৰফাং এতিয়া কনষ্টিটিউৱেঞ্চি আছে এইটো গড়েশ্বৰ উত্তৰ চাইডে নাওকাটা ওচৰত ৰাখি তাতে এলপি স্কুল পঢ়িলোঁ তাৰপিছত মই হাই স্কুলটো নাওকাটা মিলন হায়াৰ ছেকেণ্ডেৰী স্কুল তাতে আমি থাকোঁতে হাই স্কুল আছিল তাৰপিছত আমি ক্লাছ 10 পাওঁতে আপোনাৰ হায়াৰ ছেকেণ্ডেৰীলৈকে আপগ্ৰেড হৈছে সেইটো তাতে বড়ো মিডিয়াম আছিলোঁ মই তাৰ পৰা পঢ়িছিলোঁ বড়ো মিডিয়ামত পঢ়ি তাতে মই এইটো সময়ত মানে আমাৰ স্কুলৰ পৰা ফাৰ্ষ্ট ডিভিজনে নাপায় আৰু এইটো সময়ত মানে আমি মানে হেৰি মানে ফাৰ্ষ্ট ডিভিজন মোৰ 4 বছৰ আগত এজন হৈছিলে তাৰপিছত আপোনাৰ 4 বছৰমান গেপ আছিল সেইটো চেণ্টাৰ এটা আমাৰ এণ্টায়াৰ মানে বহুত ডাঙৰ এৰিয়া লৈ পেলাই এটা চেণ্টাৰ সেইটো তাৰপিছত মই 1994ত মেট্ৰিকুলেশ্যন তাতে মই ফাৰ্ষ্ট ডিভিজন আৰু লেটাৰ মাৰ্কছ পাই পেলাই তাৰপিছত মোক মানে দেউতাই 1000 টকা দিলে তাৰপিছত গুৱাহাটীত ক'ৰবাত এডমিশ্যন ল'বি মই গ'লোঁ গুৱাহাটী 1000 টকা লৈ পেলাই গৈ পেলাই কটন কলেজ বিচাৰিলোঁ মানুহকেইটা ক'লে কি কটন কলেজত যা সেইটো কটন কলেজ ইফালে চাওঁ কটন কলেজ কাছাৰীৰ পৰা আৰম্ভ কৰি পেলাই পাণবজাৰ কটন কলেজ লিখা আছে মই ডাঙৰ বিল্ডিং দেখাই নাছিলোঁ তেতিয়া 3 তালা বিল্ডিং কলা গ্লাছ লগোৱা কটন কলেজৰ কটনৰ সন্মুখতে মই সোমাবৰ কাৰণে ইমান ভয় মানে কিবা আছে কোনফালে বাকী এপাক ঘূৰোঁ মই আপোনাৰ হেৰি ফালে লাখটকীয়া হৈ পেলাই এইফালে দীঘলী পুখুৰী হৈ ঘূৰোঁ ইফালেও কটন কলেজ আমাৰতো স্কুল এটাতে বিল্ডিং এটাতে মানে বিল্ডিং এটাতে তাতে এটা ক্লাছৰুম তাতে আমাৰ ক্লাছ 10 ক্লাছ 9 এনেকুৱা হৈ যায় আমাৰতো ক্লাছ 11 মানে এটা ৰুম হ'ব তাতে ডিপাৰ্টমেণ্ট ৱাইজ আপোনাৰ যে এনেকৈ থাকে মই ভাবাই নাছিলোঁ মানে মোৰ মূৰত হেৰিত আছিল আৰু কি বিয়ণ্ড মাই ইমাজিনেশ্যন তাৰপিছতহে লাষ্টত মই এবাৰ এজন মানুহ সুধিলোঁ কি কটন কলেজ দাদা কোনটো হয় মানে হেৰিটো এই মানে সন্মুখত ঠেলা গাড়ীত যে চাহ বেচে ভোকো লাগিল তেতিয়া তাৰপিছত চাহ বিস্কুট খাই পেলাই ক'লে কি ইটোৱেই কটন কলেজ বোলে তাৰপিছত মই সোমাই গৈ পেলাই তাৰ পৰাই ফৰ্ম লৈ মোৰ কলেজীয়া জাৰ্ণি আৰম্ভ কলেজত আপনি কটনৰ পৰা 1994ত মই কটনত এডমিশ্যন ল'লোঁ 96ত ওলালোঁ 96ত ওলাই পেলাই তাকো মই আৰু মেডিকেল এণ্ট্ৰেঞ্চ মই 2 বছৰ লছ হৈছে মানে হেৰিতে প্ৰথমটো প্ৰিপাৰেশ্যন বুলি নহয় মানে প্ৰিপাৰেশ্যন বুলি ক'ব পাৰে এটা আৰু এটা আছিল অলপমান ফাইনেন্সিয়েল মেটাৰ আছিলে মই ইমান ক'লে এতিয়া মানুহকেইটা হাঁহিব এইটো বুজি নাপাব হয়তো মই এইটো আৰু বাদ দিছোঁ সেইটো মানে কেতিয়াবা কোনোবা পাৰ্চনেলিটি যদি জানিব বিচাৰে মানে একদম বাৰে ধাৰৰ মাজত পানীত কেনেকৈ তই হেৰি কৰিব পাৰে ষ্ট্ৰাগল কৰি পেলাই নিজক ষ্টেণ্ড দিব পাৰে সেইটো হ'লে আইডিয়া ল'ব কোনোবা যদি ইচ্ছা আছে ল'ব পাৰে মই সেইটোত মানে ক'লে মানুহকেইটা অলপমান হেৰি কনফিউজ হ'ব মই ইমানখিনি ডিটেইলছ ক'ব নাযাওঁ আৰু এইখিনি ষ্টেমিনা এইখিনি কেপেবিলিটি থকাৰ কাৰণেতে আজি মই এইখিনিলৈকে আহি পাইছোঁ তাৰপিছত মই 2 বছৰ ভেটেনাৰী পঢ়িছিলোঁ মই তাতে ঘোঁৰা কেনেকৈ বগৰাব লাগে গৰু কেনেকৈ বগৰাব লাগে তাৰপিছত NCC ট্ৰেইনিং ল'লোঁ তাৰপিছত হৰ্চ ৰাইডিং আমাৰ নাৰেংগীত হেৰিত হৈছিলে অনলি ফায়াৰিংটোলৈকে মই নগ'লোঁ আচ্ছা মানে মোক সিলেকশ্যন কৰিছিলে কমাণ্ডাৰ হেৰি হিচাপত আৰু কি গ্ৰুপ মানে হেৰি তাৰপিছত ফায়াৰিঙত যেতিয়া আমাক হেৰি কাঠৰ হেৰি দিছিলে বন্দুক কাঠৰ বন্দুক বুলি সেই সাৱধান ডিষ্টেঞ্চটো হেৰি কৰিব লাগে আৰু কি সেইখিনি চব জানো তাৰপিছত আপোনাৰ যেতিয়া নেক্সটৰ পৰা ফায়াৰিং যেতিয়া হ'ব তেতিয়া মোৰ কাউন্সিলিং হৈ গ'ল মানে হেৰি মেডিকেল সেইটো কাউন্সিলিং হৈ পেলাই ট্ৰেকটো চেঞ্জ হৈ গ'ল তো স্যার আজিৰ ডেটত আমি কিছুমান বস্তু দেখা যায় উঠি অহা কিছু মানে আমাৰ উঠি অহা যিটো ল'ৰা ছোৱালী আছে তাতে বহুত এটা কম্পিটিশ্যন এটা চলি আছে তাৰে মাজতে কিছুমান দেখা যায় কি যে ইহঁতৰ মানে ডিটেইল হৈ গৈছে কিছুমান ধৰক বেয়া লাইন এটা ধৰি গৈছে মানে বিভিন্ন ধৰণৰ নিচাযুক্ত মানে ই সেৱন কৰি আছে বা ই কৰি আছে তো সেইটো এটা আমাৰ সমাজৰ কাৰণে এটা সাংঘাতিক এটা অভিশাপ বুলি ক'ব লাগিব এটা চিৰিয়াছ ইছ্যু এটা হৈ আছে এনেকুৱা ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত ভাল ল'ৰা ছোৱালীও আছে ধৰক কিছুমান টেলেণ্টেড ল'ৰা ছোৱালীও আছে এইবিলাক ক্ষেত্ৰত পৰি গৈছে সেইটো ক্ষেত্ৰত আপোনাৰ মানে এজ এ ডক্টৰ বা এজ এ চিভিল ছ'চাইটিৰ মানুহ হৈ আপুনি কি এটা মেছেজ দিব বিচাৰিব যে এইবিলাক ক্ষেত্ৰত কেনেকৈ উঠি আহি নিজকে আকৌ ইষ্টাব্লিছ কৰিব লাগে বা কৰিব পৰা যায় এটা মেছেজ আপুনি কি দিব বিচাৰিছে একচুৱেলি সেইটো আমাৰ কাউন্সিলিঙত বহুত দৰকাৰ হয় এইটোৰ কাৰণে আমি স্কুলবোৰতো কাউন্সিলিং আমি কৰিব লাগে নিচা জাতীয়ৰ এগেইনষ্টে এতিয়া মানে বহুতখিনি অৰ্গেনাইজেশ্যন NGO হওক বা গভৰ্ণমেণ্টৰ এইবোৰ পলিচি লৈ আছে কাউন্সিলিং তাতে লগতে আপোনাৰ পেৰেণ্টেল ইনভলভমেণ্ট আপোনাৰ পেৰেণ্টছৰ কোঅপাৰেশ্যন লাগিব
আৰু দেখা গৈছে মই কোকৰাঝাৰতে বা হেৰিত মই পাৰ্টিকুলাৰ নাম নকওঁ মানুহৰ নাম নকওঁ বা জেগাৰ নামটো নকওঁ য'ত ইণ্টাৰ অসমতে সেইটো ইছ্যুটো হৈ আছেতো এতিয়া পেৰেণ্টছে মানে নিজৰ বাচ্চা স্কুলত গৈছে কলেজত গৈছে ঠিক সঠিকভাৱে গৈছে না নাই এইটো বস্তুটো তাৰমানে তেওঁলোকে লুকাই ৰাখে এইটো মানে অলপমান যদি বাচ্চা যদি হেৰি হৈ আছে বেলেগ ট্ৰেকত যদি গৈছে সি মানে লোকে বদনামৰ ভয়ত বা হেৰিত লুকাই ৰাখি পেলাই আল্টিমেটলি কি হয় বেছি হৈ যায় আৰু এইটো মানে দিনত নোলাই ৰাতি ওলাই দিনত ওলাই এইটো ভাল ঘৰৰ ফেমিলিৰ হেৰি আপোনাৰ মানে আপোনাৰ চিনা জানা মানুহৰ হ'ব পাৰে মোৰো চিনা জানা মানুহৰ হ'ব পাৰে যেতিয়া দেখা পাই যে আপোনাৰ কিবা এটা অঘটন হৈ যায় তেতিয়াহে কয় যে আমাৰ এনেকৈ হৈছিল আমি মানে লাজত ক'ব পৰা নাছিলোঁ এইটো কিন্তু মই বিচাৰোঁ কি এইবোৰ বস্তুটো লাজ কৰিব নালাগে দেখিছে যে সেইটো নট অনলি ঘৰুৱা প্ৰব্লেম এইটো মানে অকল ঘৰৰ প্ৰব্লেম নহয় এইটো সমাজৰ কাৰণে প্ৰব্লেম এটা দেশৰ কাৰণে প্ৰব্লেম এইটো যিহেতু বেয়া ৰাস্তা সি নিজে চুজ কৰা নাই কোনোবা এটা লিড কৰিছে বা ভুলতে কোনোবা ফালে গৈছে সেইটো কাৰণে আপোনাৰ আকৌ ঘূৰি অহাৰ ৰাস্তা আমাৰ আছে আমি সেইটো যে ঠাট্টা কৰিব লগা বা ইনচাল্ট কৰিব লগা বা আমি ডাউন টুৱাৰ্ডছ মানে হেৰি নেগলেক্ট কৰিব লগা আমাৰ সেইটো কৰিব নাই আমাৰ সমাজৰ মানুহ সেইটো জানি থোৱা উচিত বা জানাত মানে হেৰিটো উচিত যে মানে এওঁলোকৰ ফেমিলি বা হেৰিক আমি নেগলেক্ট নকৰি পেলাই বা হেৰি কৰি অলপ আঁকোৱালি ল'বৰ কাৰণে চেষ্টা কৰিব লাগে কাৰণ বস্তুটো এওঁ বেয়া হোৱা মানে আমাৰ সমাজৰ কাৰণে বেয়া মানে আমাৰ চৰণ নাৰ্জাৰী ছাৰে এটা হেৰি লিখিছিলে আপুনি যদি ভাল হয় পৃথিৱীত এজন মানে বেয়া মানুহ কমিব এইটো কনচেপ্ট যদি তেখেতক যদি আমি কাৰোবাক যদি আমি ভাল কৰিব পাৰে এজনটো বেয়া কমিব সেইটো মানে আমি ভাবোঁ কি সমাজৰ সকলোৰে দায়বদ্ধতা আছে সেইটো আৰু মই সেইটো কওঁ কাউন্সিলিংটো বহুত দৰকাৰী হৈ পৰিছে পেৰেণ্টছ প্লাছ আপোনাৰ স্কুলবোৰতো হেৰিটো আমাৰ সেইটো কাউন্সিলিং অতি দৰকাৰী এতিয়া সৰু বয়সতে ছাপ'জ এতিয়া মানে লাভ এফেয়াৰ কিবা কিবি এইটো বিকজ অফ দ্য ডিজিটেল যুগ আপুনি লুকাই থ'ব নোৱাৰে আপুনি মানা কৰি পেলাই ঘৰত থ'লেও কি হ'ব এইটো ফোন আছে মোবাইলতে হৈ যায় সেইটো এইবোৰ বস্তু যাতে মানে সঠিকভাৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা সঠিকভাৱে আমাৰ মোবাইল ব্যৱহাৰ কৰা সেইটো কাৰণে আমি সচেতন ৰাইজে মানে সচেতন নাগৰিকে আমি এটা কনচিয়াছ হেৰি হৈ পেলাই কাৰোবাৰ যদি বেয়া দেখিছে সেইটোক মানে ভাল সহকাৰে বুজাই মেলি হ'লেও আমি হেৰি কৰিব লাগে যে আমি কাৰোবাক বেয়া দেখিলোঁ এই অমুকৰ ল'ৰাটোৱে বা অমুকৰ ছোৱালীটোৱে এনেকৈ মই ভাল পাইছোঁ তেনেকুৱা আমাৰ হ'ব নালাগে মানে তেখেতৰ বাচ্ছাটো যিহেতু মানে এটা নাদান বা বুজি নাপোৱা তেনেদৰে নিজৰ বাচ্ছা বুলি ভাবি পেলাই মানে মই বিচাৰোঁ কি মানে সকলোৱে ট্ৰিট কৰা যে তেখেতৰ বাচ্ছাটো ল'ৰা ছোৱালী বেয়া হৈছে মানে আমাৰ মানে নিজৰ হোৱা নিচিনাই মানে যাতে পেৰেণ্টছে কোনো দুখত থাকিব নালাগে জীৱনটো মানে সেই বস্তুটো আমি অলপমান কোঅপাৰেট কৰিব লাগে আৰু কি মই এইটো বিচাৰোঁ ঠিক আছে এইটো ভাল কথা কৈছে ছাৰ ভাল মেছেজ এটা আপুনি দিছে ছাৰ আপুনি তো ছাৰ আপুনি আজি এটা দীঘলীয়া সময় আমাৰ লগত স্পেণ্ড কৰিলে খুব মানে আপোনাৰ প্ৰফেশ্যনৰ লগতে বিভিন্ন ধৰণৰ কথা আমি আলোচনা কৰিলোঁ ছাৰ আমি মোৰ লাগিছে যে আমাৰ দৰ্শকবৃন্দ আমাৰ এই ডিছকাশ্যনৰ ফালৰ পৰা এটা ভাল এটা কনক্লুশ্যন বা এটা মানে মতামত মানে ল'ব পাৰিব তো ছাৰ আপুনি ইমান বিজি শিডিউলৰ পিছত আপুনি আমাৰ ভিডিঅ'লৈ আমাৰ চেনেলত আহি আজি এইটো আমি সময় দিলে তাৰ কাৰণে বিশেষ ধন্যবাদ জনালোঁ আৰু লগতে আশা ৰাখিছোঁ যে ইন ফিউচাৰ আমি আপোনাক এনেকুৱা মানে প্ৰগ্ৰামত আপোনাক পাম বুলি সেইটো আশাৰে আপোনাক আমি আজি ধন্যবাদ জনাইছোঁ নিশ্চয় পাব নিশ্চয় তো আমি এতিয়ালৈকে আমি ডক্টৰ প্ৰদীশ্বৰ দৈমাৰী ডাঙৰীয়া যিগৰাকী এজন ডক্টৰ ডেণ্টিষ্ট হয় কোকৰাঝাৰ টাউনত বিশেষ সুনাম অৰ্জন কৰিছে এতিয়ালৈকে তেখেতৰ এণ্টাৰপ্ৰেনাৰ স্কিলৰ কথা ক'লে বিভিন্ন ধৰণৰ আমাৰ ডেণ্টিষ্টৰ কেৰিয়াৰ পৰা আৰম্ভ কৰি ডেণ্টিষ্টৰ কেনেকৈ যত্ন ল'ব লাগে সৰু বাচ্চা কেঁচুবিলাকৰ কেনেকৈ দাঁতৰ যত্ন হ'ব লাগে গোটেইখিনি আমাক ধুনীয়াকৈ ক'লে লাষ্টত এটা ধুনীয়াকৈ মেছেজ দিলে যে আমি ল'ৰা ছোৱালীক কেনেকৈ নিচাযুক্ত দ্ৰব্যৰ পৰা আমি তেখেতসকলক বিৰত ৰাখিব পাৰোঁ সেইটো বিষয়ে ভাল মেছেজ এটা দিছে দুটামান আমাৰ গানো গুণগুণাই দিলে আমাৰ লাইট এটা মোমেণ্ট আমাৰ ক্ৰিয়েট কৰি দিলে ষ্টাৰ্টআপ প্লাছ শ্ব'ত আজি এই শ্ব'ত আমি যিটো ডিছকাশ্যন কৰিলোঁ মোৰ লাগিছে যে এইটো এটা ভাল ডিছকাশ্যন এটা হৈছে লগতে ইন ফিউচাৰ আমি আৰু এজন ব্যক্তিত্বক লৈ আমি এই ষ্টাৰ্টআপ প্লাছ শ্ব'ত আমি হাজিৰ হ'ম আৰু আজিৰ এই শ্ব'ত পৰা মই প্ৰাণেশ দেৱনাথ ডক্টৰ প্ৰদীশ্বৰ দৈমাৰী ডাঙৰীয়া বিদায় লৈছোঁ খুলুমबाय থেংক ইউ ভেৰি মাছ নমস্কাৰ बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां मार्च दाननि 22-23 आरो 24 अक्ट' सानथामनि थाखाय दावहारु अट' एजेन्सिया नोंथांनो लाबोगासिनो मेगालन काम एक्सचेन्ज मेला बे मेगालन काम एक्सचेन्ज मेलाखौ क'क्राझार बड'लेण्ड गेस्ट हाउसनि साखाथियावनो खुंफुंगोन
बे मेलायाव बारा नङा 14,999 रांसिमाव डाउन पेमेन्ट होनानै बाजाज कम्पानिनि गुबुन गुबुन बाइकफोरखौ लनाव लानो हागोन। एक्सचेन्ज खालामग्राफोरनि थाखाय एक्सचेन्ज ब'नासबो थागोन। बाइक सालायनायाव हमनो थाखाय बायगिरिया बेसेन लायालासे हेलमेटबो मोनगोन।